আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে অৰুণোদয় 3.0 যিখন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্ম এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম গতিকে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ লগে লগে আপুনি যদি অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰিলে তেনেহ'লে এই ভিডিঅ'টো চাই আপোনালোকে ধুনীয়াকৈ সেই ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু এই ফৰ্মখনৰ লগত আপুনি কি কি নথিপত্ৰ দিব লাগিব সেইটোৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টোত ক'ম আৰু লগতে আপুনি ফৰ্মখন ধৰি লওক যদি ফিল কৰোঁতে কিবা ভুল কৰে কিবা কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব লাগিব সেইটোৰ বিষয়ে মই ভিডিঅ'টোত ক'ম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু এই চেনেলটো আজি প্ৰথম আহিছিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আপোনালোকক কৈ লওঁ আপোনালোক বহুতে মোক ক'ব যে এপ্লিকেশ্যন ফৰ্মখনৰ PDFটো আমাক দি দিয়ক এপ্লিকেশ্যন ফৰ্মৰ মোৰ ওচৰত PDF নাই আৰু এই ফৰ্মসমূহ আপোনালোকে বেলেগৰ পৰা PDF লৈ জেৰক্স কৰি লৈ লাভ নাই কাৰণ প্ৰত্যেকখন ফৰ্মতে ধৰি লওক এটা নম্বৰ থাকিব চিৰিয়েল নম্বৰ থাকিব সেই আপোনালোকে ফৰ্মখন আপোনাৰ যি ধৰি লওক মিটিংসমূহ অনুষ্ঠিত হৈছে গাঁৱে গাঁৱে সেই মিটিংসমূহত দিব পাৰে বা আপোনালোকক এটা তাৰিখ দি দিব আপুনি সেই তাৰিখৰ মতে পঞ্চায়তৰ বা আপোনাক য'ৰ পৰা কালেক্ট কৰিব লাগিব আপুনি ফৰ্মবোৰ তেনেকৈ কৰিবগৈ লাগিব ফৰ্মখন কালেক্ট কৰাৰ পিছত আপুনি এনেকুৱা এখন ফৰ্ম পাব এই ফৰ্মখনত লিখা থাকিব এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 বা 3.0 তাৰপৰা প্ৰথম যিটো আপোনাৰ কলম থাকিব সেইটো হৈছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম আপোনালোকে যদি অৰুণোদয় স্কিমখনৰ পৰা পইচা পাই আছে মানে আগৰ পৰা যদি আপুনি বেনিফিচিয়াৰী হৈ আছে তেনেহ'লে ইয়েছ টিক মাৰিব যদি আপুনি পইচা লাভ কৰা নাই আগতে লাভ কৰিছিলে কিন্তু এতিয়া লাভ আপুনি নাই কৰা আৰু আপোনালোকে ধৰি লওক নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে নোট মাৰিব যদি আপুনি অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তেনেহ'লে ইয়েছ টিক মাৰিব তাৰপৰা ইয়াত আপোনাৰ এখন ফটো দিবলৈ কৈছে যিখন ৰিচেণ্ট আপোনাৰ এখন কালাৰ ফটো দিবলৈ কৈছে গতিকে আপুনি যদি আজি 2 বছৰ 3 বছৰ বা এবছৰ আগত মৰা ফটো এখন ইয়াত দিয়ে তেনে ক্ষেত্ৰত ৰিজেক্টটো হ'ব পাৰে সেইকাৰণে ৰিচেণ্ট আপুনি এখন ফটো ক্লিক কৰিব আৰু ফটোখন ধুনীয়াকৈ প্ৰিণ্ট আউট কৰোৱাই আপোনালোকে ইয়াত এই ফটোখন পেষ্ট কৰিব আৰু ফটোখনৰ ওপৰতে আপুনি তলৰ এই লেফ্ট কৰ্নাৰৰ পৰা এনেকৈ আপুনি চাইন এটা মাৰি দিব ঠিক আছে গতিকে একদম ফটোখনৰ মাজত মুখত মাৰি নিদিব চাইনটো জাষ্ট আপুনি এনেকৈ তলৰ পৰা চাইন এটা মাৰি দিব যিহেতু লিখি থোৱা আছে চাইন কৰিবৰ কাৰণে তাৰপৰা ইয়াত আহিলে আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰ এতিয়া আপোনালোকক এটা কথা কৈ দিওঁ যিসকল লোকে এতিয়াও ৰেচন কাৰ্ড লাভ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আপোনালোকৰ যিটো ৰেচন কাৰ্ড সেইটো বিতৰণ কৰি থকা হৈছে গতিকে আপোনালোকে অৰুণোদয় আঁচনিৰ যেতিয়ালৈকে সম্পূৰ্ণ কামখিনি শেষ হৈ নাযায় তেতিয়ালৈকে আপোনাৰ হাতত সময় থাকিব আপুনি ৰেচন কাৰ্ড যেতিয়াই পায় তেতিয়া আপুনি ৰেচন কাৰ্ডৰ কপিটো তাত দি থৈ আহিলে হয় ঠিক আছে ইয়াত আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে ৰেচন কাৰ্ডৰ নাম্বাৰটো দি দিব ডিষ্ট্ৰিক্ট দিবলৈ কৈছে তাৰপৰা আপোনাৰ যিটো LIC যোনটো পৰে সেইটো আপুনি দি দিব তাৰপৰা আহিলে আপোনাৰ এপ্লিকেণ্ট ডিটেইলছত প্ৰথমে আপোনাৰ এপ্লিকেণ্টৰ যিটো ফাৰ্ষ্ট নেম সেইটো দিব লাগিব এতিয়া ধৰি লওক আপোনাৰ নামটো বোলে অনিমা হাজৰিকা এতিয়া আপোনাৰ অনিমা হাজৰিকা হ'লে আপোনালোকৰ অনিমাটো ফাৰ্ষ্ট নেমত হ'ব আৰু হাজৰিকাটো আপোনালোকৰ লাষ্ট নেমত হ'ব যদি অনিমা হাজৰিকাৰ মাজত কিবা এটা আছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মিডল নেমত আৰু এটা আপোনালোকৰ যিটো নাম হয় সেইটো দিব ঠিক আছে গতিকে সেইটো আপুনি নিজৰ মানে জানিব যে আপোনাৰ মিডল নেম আছে নে নাই যদি আপোনালোকৰ ধৰি লওক মই যে এক্সাম্পল হিচাপে যেনেকৈ ক'লোঁ অনিমা হাজৰিকা তেনেকুৱা ক্ষেত্ৰত অনিমাটো আপোনাৰ ফাৰ্ষ্ট নেম হ'ব আৰু লাষ্ট নেমটো আপোনাৰ হাজৰিকা হ'ব তাৰপৰা আহিলে আপোনালোকৰ ইয়াত কেয়াৰ অফ বা ৱাইফ অফ বা ডটাৰ অফ আপুনি যদি তাৰপৰা এতিয়া ধৰি লওক আপুনি যদি বিবাহ হ'ল মানে আপোনাৰ যদি বিয়া হ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি ৱাইফ অফ দিব লাগিব আৰু ৱাইফ অফ দি আপোনাৰ হাজবেণ্ডৰ নামটো ইয়াত লিখি দিব যদি আপুনি কাৰোবাৰ এতিয়া ধৰি লওক ছোৱালী হয় তেনেকুৱা ক্ষেত্ৰত আপুনি ডটাৰ অফ দিব মানে আপুনি দেউতাৰ নাম দিব যদি আপুনি বিবাহিত হয় ৱাইফ অফ দিব যদি আপুনি বিয়া হোৱা নাই তেনেহ'লে আপুনি ডটাৰ অফ দিব আৰু দেউতাৰ নাম লিখি দিব যদি ৱাইফ অফ হয় তেনেহ'লে আপুনি হাজবেণ্ডৰ নাম লিখিব লাগিব যোনটোৱে হয় আপুনি ওপৰত টিক মাৰি দিব কেয়াৰ অফ নে ৱাইফ অফ নে ডটাৰ অফ যোনটো হয় আপুনি সেইমতে টিক মাৰিব তাৰপৰা ইয়াত দিবলৈ কৈছে আপোনাৰ জেণ্ডাৰটো আপুনি মেল নে ফিমেল নে আদাৰ যোনটো হয় আপুনি চিলেক্ট কৰিব মানে টিক মাৰিব তাৰপৰা ডেট অফ বাৰ্থটো আপুনি দিব তাৰপৰা আহিলে আপোনাৰ এড্ৰেছ ডিটেইলছ দিবৰ কাৰণে ইয়াত প্ৰথম যিটো আপোনালোকক দিছে ব্লক ULB আৰু MSC যদি আপোনালোকে এই তিনিটাৰ ভিতৰত যোনটো আপোনালোকৰ পৰা ব্লক পৰিলে আপুনি ব্লকত টিক মাৰি ব্লকৰ নামটো দি দিব ULBত পৰিলে ULBত টিক মাৰি ULB নামটো দিব MSC পৰিলে MSC টিক মাৰি আপুনি MSC নামটো দি দিব তাৰপৰা আহিলে আপোনাৰ GP VCDC VDC আৰু ৱাৰ্ড এতিয়া আপোনালোকৰ গাঁও পঞ্চায়ত পৰে নে VCDC পৰে নে VDC পৰে নে ৱাৰ্ড পৰে যোনটো পৰে টিক মাৰিব আৰু গাঁও পঞ্চায়ত পৰিলে গাঁও পঞ্চায়তৰ নাম দি দিব VCDC পৰিলে VCDC নাম তেনেকৈ যোনটো পৰে আপুনি সেইটো নাম ইয়াত লিখি দিব আৰু ওপৰত এনেকৈ টিক এটা মাৰি দিব তাৰপৰা আহিলে আপোনাৰ ভিলেজ নেম আপুনি ভিলেজ নেমটো লিখি দিব তাৰপৰা আপোনাৰ লোকেলিটি বা লেণ্ডমাৰ্ক মানে হৈছে ধৰি লওক আপোনালোকৰ যিটো লোকেলিটি মানে যিটো এৰিয়া সেইটো নাম দিব পাৰে বা লেণ্ডমাৰ্ক হ'লে ধৰি লওক আপোনালোকৰ ঘৰ বোলে কলেজৰ ওচৰত বা নামঘৰৰ ওচৰত বা মছজিদৰ ওচৰত বা আপোনাৰ এনেকৈ ধৰণৰ কিবা লেণ্ডমাৰ্ক যদি আছে আপুনি ধুনীয়াকৈ লিখি দিব বোলে নিয়াৰ আমুক মছজিদ নিয়াৰ বোলে আমুক নামঘৰ বা ধৰি লওক নিয়াৰ আমুক কলেজ এনেকৈ আপোনাৰ যদি লেণ্ডমাৰ্ক কিবা আছে তেনেকুৱা দি দিব নহ'বা লোকেলিটিটো আপুনি ইয়াত দিলেও হৈ যাব ঠিক আছে তাৰপৰা আহিলে আপোনাৰ মোবাইল নম্বৰ দিবলৈ মোবাইল নম্বৰটো দিব তাৰপৰা আপুনি পিন ক'ডটো দি দিব তাৰপৰা আপোনাৰ যিটো হাউচ নম্বৰ সেইটো আপুনি দিব তাৰপৰা পুলিচ ষ্টেচনটো আপুনি লিখি দিব এতিয়া হৈ গ'ল এইটো প্ৰথম পেজৰ কাম আপুনি প্ৰথম পেজৰ এইখিনি ফিল কৰি ল'লে তাৰপৰা আহিলে আপোনাৰ ছেকেণ্ডটো পৃষ্ঠা এই পৃষ্ঠাটোত প্ৰথমটো যিটো দিছে আপোনাৰ প্ৰিয়ৰিটি হাউচ হোল্ড এইটো আপোনালোকে ভালদৰে বুজি ল'ব যোনটো হয় আপুনি সেইটো বক্সত টিক মাৰিব প্ৰথমটো দিছে উইড' এজ 45+ যদি আপোনালোকে বিধৱা হয় আৰু আপোনাৰ বয়স 45 বা তাতকৈ ওপৰত হ'ল তেনেহ'লে ইয়াত দিব
দিব্যাংগ হ'লে আপুনি ইয়াত টিক মাৰিব ড্ৰাইভাৰ যদি ওমেন হয় আপোনাৰ বয়স 45 বছৰতকৈ ওপৰত হ'ল তেনেহ'লে আপুনি ইয়াত টিক মাৰিব আপুনি যদি অৰুণোদয় অন্ন যোজনা আঁচনিখনৰ বেনিফিচিয়াৰী হয় তেনেহ'লে এইটো টিক মাৰিব যদি আপুনি আনমেৰিড ওমেন হয় আপোনাৰ বয়স 45 বছৰতকৈ ওপৰত হ'ল তেনেহ'লে ইয়াত টিক মাৰিব আপুনি যদি ধৰি লওক চৰকাৰৰ যিবিলাক আমাৰ বৃদ্ধাশ্ৰম থাকে চৰকাৰৰ ৰেজিষ্টাৰ্ড অল্ড এজ হোম বা ইনষ্টিটিউশ্যন সেইবিলাকত যদি আপুনি থাকে তেনেহ'লে ইয়াত টিক মাৰিব তাৰ পৰা আপোনাৰ যদি ফেমিলি ইনকাম সেইটো যদি আপোনালোকৰ 2 লাখ বা তাতকৈ তলত হয় ইনকাম তেনেহ'লে আপোনালোকে এইটো টিক মাৰিব ঠিক আছে তাৰ পৰা আহিলে আপুনি যদি অকলে থাকে মানে লিভিং অন এলোন তেতিয়াহ'লে আপুনি এইটো টিক মাৰিব এতিয়া যোনটো আপোনালোকৰ হয় সেইটোত আপুনি টিক মাৰিব আপোনালোকে চাই ল'ব যোনটো আপোনালোকৰ পৰে সেইটোত আপোনালোকে টিক মাৰিব আপোনালোকৰ যদি ওপৰৰ এটাটো নহয় বোলে আপুনি উইডো দিব্যাংগ ডাইভৰ্চ ওমেন বা আপুনি অৰুণোদয় অন্ন যোজনা এনেকুৱা ধৰণৰ একোতে বোলে যদি আপোনালোকৰ নাই তেনেহ'লে আপুনি এইটো টিক মাৰিব যিটোত আপোনালোকক সুধিছে যে আপোনালোকৰ যিটো মানে ফেমিলি ইনকাম সেইটো 2 লাখ টকাতকৈ তলত হয় নে নহয় আপুনি চিম্পলি ইয়াত টিক মাৰি দিব ঠিক আছে গতিকে যোনটো হয় আপোনালোকে সেইটো বক্সত টিক এটা মাৰি দিলে হ'ল এতিয়া আহিলে আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ দিবৰ কাৰণে এপ্লিকেণ্টজনৰ যিটো বেংক একাউণ্ট নাম্বাৰ সেইটো দিব লাগিব তাৰপৰা বেংক নেমটো দিব লাগিব তাৰপৰা ব্ৰাঞ্চ নেমটো দিব লাগিব এতিয়া বেংক নেম মানে ধৰি লওক আপোনালোকে SBI থাকিলে ষ্টেট বেংক অফ ইণ্ডিয়া দিলে তেনেকৈ যিটো বেংকত আছে সেইটো বেংকত দিব ব্ৰাঞ্চ নেম মানে আপোনাৰ য'ত আছে ব্ৰাঞ্চটো ধৰি লওক এতিয়া বোলে আপোনালোকৰ ব্ৰাঞ্চটো যোনখন গাঁৱৰ ব্ৰাঞ্চ হয় বা ধৰি লওক ক'ৰবাত টাউনত আছে যোনটো ব্ৰাঞ্চ আপোনালোকৰ পৰে সেই ব্ৰাঞ্চটোৰ নাম আপুনি লিখিব লাগিব ঠিক আছে তাৰপৰা IFSC কোড দিব তাৰপৰা বেংকৰ যিটো আপোনাৰ পাছবুকৰ ফ্ৰণ্ট পেজ সেইটো আপুনি দিব লাগিব সেইকাৰণে আপুনি ইয়াত ইয়েছটোত টিক মাৰি দিব তাৰপৰা আহিলে আপোনাৰ কনষ্টেণ্ট এণ্ড সেল্ফ ডিক্লেৰেশ্যন ইয়াত আপুনি আধাৰ কাৰ্ডৰ নম্বৰ দিব প্ৰথমে তাৰপৰা ইয়াত আপোনালোকৰ যিটো ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰ থাকে সেই এপিক নাম্বাৰটো ইয়াত আপোনালোকে দি দিব ঠিক আছে তাৰপৰা আহিলে আপোনাৰ সেল্ফ ডিক্লেৰেশ্যন চাইন ইয়াত আপোনালোকে যিটো ইয়েছ অপশ্যন দেখিছে সেইটো টিক মাৰি দিব এতিয়া এটা কথা কৈ দিওঁ আপোনালোকক মই যিটো ভোটাৰ কাৰ্ডৰ কথা ক'লোঁ ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড থাকে এইটো ভোটাৰ কাৰ্ডৰ ফ্ৰণ্ট চাইডে আপোনালোকৰ ফটোখনৰ ওপৰতে থাকে এপিক নাম্বাৰটো গতিকে আপুনি যদি নাজানে তেনেহ'লে কাৰোবাক সুধি ল'ব যে এপিক নাম্বাৰ কোনটো আপোনালোকে ভালকৈ বস্তুখিনি ফিল কৰিব তাৰপৰা ইয়াত আপুনি সেল্ফ ডিক্লেৰেশ্যন চাইনত ইয়েছ টিক মাৰিব আৰু ইয়াত আপোনালোকক নিজৰ চাইনটো দি মাৰিবলৈ কৈছে আপুনি আঙুলি চাপো দিব পাৰে মানে থাম্ব ইমপ্ৰেশ্যনো দিব পাৰে নহবা আপোনালোকে ইয়াত সিগনেচাৰ কৰিব পাৰে যোনটো আপুনি দিব বিচাৰে সেইটোকে আপুনি ইয়াত দিব পাৰিব এটা ফাইনেল যিটো আপোনাৰ সেল্ফ ডিক্লেৰেশ্যন পেজ সেইটো আপুনি ফিল কৰিব লাগিব ইয়াত আপোনালোকৰ যিটো নাম শ্ৰীমতী বা শ্ৰী যোনটো হয় আপুনি সেইটো টিক মাৰিব তাৰপৰা আপুনি নিজৰ নামটো লিখিব মানে যিজন এপ্লিকেণ্ট তেওঁৰ নামটো লিখিব তাৰপৰা ইয়াত আহিলে আপোনাৰ ডাটাৰ অফ ৱাইফ অফ আৰু কেয়াৰ অফ যোনটো হয় আপুনি সেইটো টিক মাৰিব আপোনাক মই যিহেতু প্ৰথমে ক'লোঁ যদি আপুনি ডাটাৰ অফ হয় তেনেহ'লে আপোনাৰ দেউতাৰ নাম লিখিব ৱাইফ অফ হ'লে হাজবেণ্ডৰ নাম কেয়াৰ অফ হ'লে আপুনি যাৰ কেয়াৰ আণ্ডাৰত আছে মানে তেওঁৰ নামটো লিখিব ঠিক আছে তেনেকৈ আপোনাৰ যোনটো হয় সেইটো টিক মাৰি আপুনি নামটো লিখিব তাৰপৰা আপোনাৰ বয়স কিমান হ'ল আপোনাৰ এইটো ইয়াত লিখি দিব তাৰপৰা আপোনাৰ যিটো এড্ৰেছ আছে মানে আপোনাৰ ৰেচিডিং এড্ৰেছ সেইটো আপুনি দিব লাগিব ইয়াত আপোনালোকৰ ভিলেজ নেমটো আপুনি লিখি দিব পিন কোডটো দি দিব লগতে আপোনালোকৰ ডিষ্ট্ৰিক্ট আৰু বেকেটত আপুনি আছাম বুলি লিখি দিব তাৰপৰা আপোনাৰ যিটো ৰেচন কাৰ্ডৰ নম্বৰ সেই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব ইয়াত হেভিং ৰেচন কাৰ্ড নম্বৰ ইয়াত আপোনালোকে ধুনীয়াকৈ ৰেচন কাৰ্ড নম্বৰটো লিখি দিব তাৰপৰা ইয়াত তললৈ আহিব তললৈ আপোনালোকক ইয়াত প্ৰথমে দিছে বেনিফিচিয়াৰী নেম আপোনালোকৰ নামটো লিখিব বেনিফিচিয়াৰীজনৰ নাম লিখিব তাৰপৰা বেনিফিচিয়াৰীজন ইয়াত ছিগনেচাৰ এটা কৰিব লাগিব তাৰপৰা যোনদিনা আপুনি ফৰ্মখন ছাবমিট কৰিব সেই তাৰিখটো আপুনি ইয়াত দি দিব আৰু যিডোখৰ আপুনি ধৰি লওক জেগাৰ পৰা বিলং কৰে আপোনাৰ জেগাডোখৰ নামটো মানে প্লেচডোখৰ নাম আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব গতিকে বেছি ইয়াত একো আপোনালোকে এনেকুৱা ধৰণৰ জটিল একো বস্তু নাই বোলে আপুনি কনফিউজ হ'ব কিবা হ'ব খালি ফৰ্মখন শুদ্ধকৈ ফিল কৰিব মানুহ মাত্ৰে যিহেতু ভুল সেইকাৰণে ক'ৰবাত কিবা এটা আপোনালোকৰ খেলিমেলি হ'লেও হোৱাইটনাৰে ধুনীয়াকৈ আপুনি চেফাকৈ হোৱাইটনাৰ মাৰি আপোনালোকে বস্তুটো লিখিব লেতেৰা পেতেৰা নকৰিব লেতেৰা পেতেৰা কৰিলে আপোনাৰ ৰিজেক্ট হৈ যাব পাৰে ফৰ্মখন ধুনীয়াকৈ চাফ চিকুণকৈ কৰিব যাতে আপোনালোকৰ ৰিজেক্ট হোৱাৰ কোনো ধৰণৰ চান্স নাথাকে ঠিক আছে গতিকে লগতে আপোনালোকৰ যিটো মই প্ৰায়ৰিটি হাউচহোল্ডৰ কথা ক'লোঁ এইটো আপোনালোকে নিশ্চয় বুজি পালে মই এবাৰ কৈ দিওঁ যদি আপোনালোকৰ ইয়াত কিবা কনফিউজন লাগে বোলে মই উইডোও নহয় দিব্যাংগও নহয় ডাইভৰ্চ নহয় মই কোনটো দিম এতিয়া মোৰতো ইয়াত থকা একো অপশ্যন নাই তেনেহ'লে আপোনালোকৰ যিটো ইয়াত লিখি থোৱা আছে এই আপোনাৰ 2 লাখ টকাতকৈ আপোনাৰ যিটো এনুৱেল ইনকাম কম নি সেইটোত আপুনি টিক মাৰিলে হ'ব যদি আপোনালোকৰ বাকীকেইটা কেটেগৰীত আপুনি পৰে তেনেহ'লে বাকীকেইটা কেটেগৰীত আপোনালোকে টিক মাৰিব ঠিক আছে বেছি ইয়াত চিন্তা কৰিবলগীয়া একো নাই আপোনালোকে ধুনীয়াকৈ নিজে ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে খালি যদি নিজে কিবা খেলি মেলি পাইছে বুজি পোৱা নাই তেনেহ'লে আপুনি জনা শুনা ব্যক্তিৰ দ্বাৰাও ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰে এতিয়া ফৰ্মখন আপোনালোকে যেতিয়া জমা দিব আপোনালোকক যিহেতু মিটিংসমূহত কৈছে আৰু এবাৰ মই কৈ দিওঁ আপোনালোকক যিহেতু ফৰ্মখনত যিটো লিখা আছে আপোনালোকে যিখন আপোনাৰ বেংক পাছবুকৰ ফ্ৰণ্ট পেজ হৈছে সেইটো আপুনি ধুনীয়াকৈ এটা ফটোকপি আপোনালোকে মানে জেৰক্স কৰি আপোনালোকে ইয়াৰ লগত ষ্টেপল মাৰি দিব বা গাঁঠি দিব আপুনি যেনেকৈ দিয়ে ধুনীয়াকৈ আপোনালোকে ষ্টেপল মাৰি এই ফৰ্মখন ছাবমিট কৰি দিব গতিকে এইটোৱে আছিলে যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব অকণমান নতুন ভিডিঅ' আহিলৈ ধন্যবাদ